Hello bhai bondhokol, welcome to Raghasan Pens YouTube channel. So আজি আপোনালোকক মই 100 মিটাৰ কেনেকৈ মাৰিব লাগিব 100 মিটাৰ আপোনালোকে কেনেকৈ ভাল এটা সেকেন্ডত উমাব পাৰিব এইখিনি আপোনালোকক মই টিপছ দিম আপোনালোকে ভালকৈ মনোযোগ কৰি ল'ব আপোনালোকে আৰু চেছ নম্বৰ প্ৰায়খিনি ভাই বন্ধু আপোনালোকৰ 85 নৰমাল হোৱা নাই আপোনালোকে কেনেকৈ 85 মিলাব আপোনালোকে আৰু 5 সেন্টিমিটাৰ কেনেকৈ বহাব তাৰখিনি টিপছ মই আপোনালোকক দিম আৰু ভিডিওটো অকনো স্কিপ কৰিব নালাগে কিয়নো আপোনালোকে স্কিপ কৰিলে ভিডিওটো আপোনালোকে বুজি নাপাব সো আপোনালোকে যেটো মই দুদিনৰ আগত দিছিলো ইণ্ডিয়ান আৰ্মিত মই কেনেকৈ এটো চাই ল'ব ইণ্ডিয়ান আৰ্মিত মই কেনেকৈ কিমান টাইম মাৰিছিলো মই কেইবাৰ পাস কৰিছিলো এইখিনি ডিটেইলছ মই এড্ৰেছ মতে মই দিছিলো কিন্তু ইউটিউবৰ পৰা মোক এটো ডিলিট কৰি দিছে আৰএমডিএস নাম্বাৰ তেনেকুৱা থাকা বোৰ বস্তুটো একচেপ্ট নহয় যেটো ইউটিউবত মই কাৰণে বেয়া লাগি হৈছে আৰু 14k আপোনালোকে চাই ল'ব 14k ভিউজ হৈছিলে এটো বহুত ভাল এটা আছিল মই যেটো কমান্ডত কিমান নাম্বাৰ পাইছিলো কিমান নাম্বাৰ 68.40 পাইছিলো মই কমান্ডত কিন্তু কমান্ডত নোযোৱা এটো ভিডিওটো জুৱাকালি ডিলিট হৈছে মোৰ মনটো বহুত বেয়া লাগি গৈছে যি কি নহওক আপোনালোকে গম পালে আৰু প্ৰায়খিনি মই পাছত আকৌ আপোনালোকৰ ভিডিও দি মই যেটো নাম্বাৰখিনি ব্লাৰ কৰি আপোনালোকক যেটো মোৰ নাম্বাৰ আইডি নাম্বাৰবোৰ মোৰ এপ্লিকেশন নাম্বাৰবোৰ ব্লাৰ কৰি আপোনালোকক পুনৰ আকৌ মই দিবলৈ চেষ্টা কৰি আপোনালোকে আকৌ চাই ল'ব পাৰিব 100 মিটাৰত এনেকৈ দৌৰিব যেটো আপোনালোকৰ এটো আপোনালোকে 100 মিটাৰ এনেকৈ দৌৰিব যে এটো স্টাৰ্টিং পইণ্ট আপোনালোকে মানুহবোৰ ইয়াত আছে চাইটাকে দিয়া থাকিব যেনিবা এনেকে চাইটাকে দিয়া থাকিব চাইটাকে দিয়া থাকিব আৰু হেন্ডিং পইণ্ট আপোনালোকৰ ইয়াত যেনিবা ধৰক হেন্ডিং পইণ্ট ইয়াত তাত হেন্ডিং পইণ্ট আপোনালোকে ইয়াৰ পৰা স্টাৰ্ট কৰোতে আপোনালোকে কেনেকৈ কোনটো লাইনত থাকিব লাগে আপোনালোকে চাই ল'ব আপোনালোকে এটো আছটো যেনিবা ইয়াত আপোনালোকৰ জিপিএছ বোৰ ইয়াত থাকিব ইয়াৰ পৰা ফোকাস কৰি থাকিব ইয়াৰ পুষ্টৰ পৰা আপোনালোকৰ জিপিএছ বোৰ ফোকাস কৰি থাকিব এই কাৰণে আপোনালোকে ইয়াৰ পৰা আপোনালোকে এটো আছটো ক্ৰছ পোৱা লগে আপোনালোকৰ টাইমাৰ লাগি যাব এই কাৰণে আপোনালোকে ইয়াত 100 মিটাৰ থাকিলে এটো ওচৰত থাকিব নালাগে ইয়াত যদি আছে আপোনালোকৰ 12 সেকেন্ড 13 সেকেন্ড মান লাগি যাব ইয়াত ওচৰত থাকিলে আপুনি ক'ত থাকিব লাগিব আপোনালোকে এটো ইমান ডিসটেন্সত থাকিব লাগিব বহুত ডিসটেন্সত ইমান ডিসটেন্সত থাকিব লাগিব আপোনালোকে কিয়নো আপোনালোকে যদি ইয়াৰ পৰা যদি ইয়াত থাকে তেনেহলে আপোনালোকৰ ক্ৰছ পোৱা লগে আপোনালোকৰ কাউন্টিং হৈ যাব নহয় জানো গতিকে আপোনালোকৰ স্পিডটো কিমান পৰা বাঢ়িব ইয়াৰ পৰা স্পিডটো আপোনালোকৰ বাঢ়িবহে ইয়াত যদি থাকে তেনেহলে আপোনালোকে ইয়াৰ পৰা কাউন্ট ষ্টাৰ্ট হোৱা লগে ইয়াত স্পিডটো ইয়াৰ পৰা স্পিড দিব পাৰিব আপুনি 100 মিটাৰ নিজে দৌৰি চাব আপোনালোকে ইমান পাৱাৰ পৰা দিলে 100 মিটাৰটো পটককে আপোনালোকৰ স্পিডটো নাবাঢ়ে গতিকে আপোনালোকে স্পিডটো আপোনালোকৰ ইয়াৰ পৰা আছটোৰ পৰা লাগিব হয় নে নহয় গতিকে আপোনালোকে ইমানমান দূৰত থাকি ল'ব এওঁলোকে আমাৰ যেটো এটা ডিউটি টখাসকলে আপোনালোকৰ ইয়াৰ লাইন পঠাই দিব কিন্তু আপোনালোকে তাৰ ওচৰত থাকিব নালাগে পাৰিব আপোনালোকে নিজে আঁতৰি আহিব ইমান দূৰত থাকিব ইমান ডিসটেন্সত থাকিব এটো আপোনালোকক মই টিপছ দিছো কিয়নো ইয়াৰ পৰা ডিসটেন্সত আপুনি ইয়াৰ পৰা যদি স্পিড দিয়ে তেনেহলে এই আছডাল ক্ৰছ কৰাৰ লগে লগে আপোনাৰ স্কেনাৰ এটো স্কেন কৰি দিব আপোনাৰ টাইমটো আৰু ইয়াৰ পৰা আপোনাৰ পুৰা স্পিডত যাব ইয়াৰ পৰা আপোনাৰ স্পিডটো পুৰা বাঢ়ি পাব গতিকে আপোনালোকে গম পালে যে এটো ওচৰত থাকিব নালাগে ওচৰৰ পৰা যদি এটো লাইনৰ আছটো ওচৰতে থাকে তেনেহলে আপোনাৰ স্পিডটো ইমান দূৰৰ পৰা স্পিড হ'ব গতিকে ইমান স্পিডত গলে আপোনালোকৰ টাইমটো বহুত আপোনালোকৰ বেছি হৈ যাব গতিকে আপোনালোকে এই আছটোৰ পৰা অলপ ডিসটেন্সত থাকি ল'ব ইয়াৰ পৰা স্পিডত দিলে আপোনাৰ ইয়াৰ পৰা আছটোৰ পৰা ক্ৰছ হোৱা লগে পুৰা স্পিডত আৰু ভাল এটা সেকেন্ডত আপোনালোকে হেন্ডিং পইণ্টলৈকে উমাব পাৰিব এইখিনি মই টিপছ দিছো সো আপোনালোকৰ নেক্সট হৈছে আপোনালোকৰ চেছ যেটো প্ৰায়খিনি ভাই বন্ধুৰ যেটো এসটিপি জেনাৰেল আৰু ওবিসি এমওবিসি আপোনালোকৰ যেটো নরমাল 85 লাগে চেছটো নরমাল 85 আপোনাৰ আছে 83 কিন্তু আপুনি পুলাই কিমান 90 মান পুলাই ধৰি লওক
আপুনি 83 নৰ্মেল আপোনাৰ আছেহে কিন্তু আপুনি এক্সপেন্ডেড মানে আপুনি যদি পুলাই 90 মানে 7 সেন্টিমিটাৰ মান আপুনি যদি পুলাই তেনেহলে আপুনি কেনেকৈ এটো মেকআপ কৰিব শুনি লওক আপোনাৰ টিপস বহুত গুৰুত্বপূৰ্ণ আপোনালোকে ভিডিওটো অকনো স্কিপ কৰিব নালাগে আৰু ভাই বন্ধুসকলক শেয়াৰ কৰিব আপোনাৰ যদি 83 নৰ্মেল থাকে তেনেহলে আপুনি পুলাই 90 তেনেহলে কি কৰিব লাগিব আপুনি এনেকা যদি আপোনাৰ নৰ্মেল 83 হয় তেনেহলে আপুনি এনো গম পায় আপুনি ঘৰত এবাৰ চেক কৰি লব নিজকে পিঠা লয় কিবা পিঠা লয় আপোনালোকে চেক কৰি লব আপোনাৰ যদি 83 নৰ্মেল হয় তেনেহলে 90 যদি পুলাব পাৰে তেনেহলে আপোনালোকে এটো অকমান পুলাই দিব মানে আপোনালোকৰ এনেকে জুকা থাকিব ইহঁতৰ মিটাৰত আপোনালোকে মিটাৰত এনেকে চাব পাৰিব এনেকে যদি 83 হৈছে আপুনি অকমান উঠাই দিব 85 বলে 85 ৰখি দিব 85 এওঁলোকে নৰ্মেল 85 বুলি কৈ দিব এজনে কম্পিউটাৰত টাইপিং কৰি থাকিব আপুনি 85 হৈ গল তেতিয়া এওঁতে এটো গুছাই দিব গুছাওতে আপোনালোকে পুৰা দি দিব আপোনাৰ এনো 90 7 সেন্টিমিটাৰ আপোনাৰ পুলাই 7 সেন্টিমিটাৰ আপোনালোকে পুলাই তেনেহলে আপোনালোকে তেতিয়া কিমান আপোনাৰ পুলাবগে 5 সেন্টিমিটাৰ আপোনালোকৰ তাত আপুনি অকমান বহাই দিলে নাই এই কাৰণে আপোনালোকৰ 5 সেন্টিমিটাৰ পুলা লাগে টোটাল 90 হ'ব টোটাল কালি নৰ্মেলটোত আপোনাৰ বহাই দিয়ে তেনেকুৱা আপোনালোকৰ টিপস আপোনালোকৰ দিছো যেহেতু বেছি পুলাব নালাগে যেহেতু 5 সেন্টিমিটাৰ পুলাব পাৰিলে আপোনালোকৰ হৈ যাব কিন্তু আপোনাৰ নৰ্মেলটোত অকমান উঠাই দি থৈ দিলে আপোনাৰ নৰ্মেলটো 5 সেন্টিমিটাৰ আৰু আপোনালোকে যদি দেখা পাব আপোনালোকে কিমান হৈছে এটো আপোনালোকে দেখা পাই মিনি নিজে এনেকে মিলাই ললে হ'ল এটা আপোনালোকৰ টিপস দিছো যদি সেস 80 নৰ্মেল আছে আপুনি যদি ওবিসি হয় আপোনাৰ 80 নৰ্মেল আছে 82 আছে তেনেহলে আপোনালোকে পুশ আপ কৰি লব এটো পুৰা এটো বেছি ডিসটেন্স লব নালাগে আপোনালোকে মিনিমাম ৰাতিপুৱা 30-40 বাৰ মান আৰু ইভিনিংত 40 বাৰ মান মাৰিব পুশ আপ ডেইলি আপোনাৰ ধুনিয়াকৈ আহি যাব আৰু যেটো 4.8 কিলোমিটাৰ আগতে এতিয়া যেনেবা ধৰ 4.8 কিলোমিটাৰ মই 17 মিনিট কিবা এটা সেকেন্ডত মাৰিছিলো কিন্তু আজিকালি যেটো কি হৈছে এবিইউবি ইন্টাৰভিউ যেটো হেক হোৱা লগে আপোনালোকৰ কমান্ডো ইন্টাৰভিউ আছে যেটো আপোনালোকৰ ৰানিংটো কন্টিনিউ হৈ গল আপোনালোকৰ যেটো ফিজিক্যাল ভাল এটা মাৰ্কস পোৱাটো সবৰে ভাল এটা মাৰ্কস পাব কিয়নো আপোনালোকৰ যেটো এবিইউবি কাৰণে ৰানিং কৰি আছিল এবিইউবি কাৰণে ৰানিং কৰি আছে তাৰ লগা লগে আপোনালোকৰ যেটো কমান্ডো হৈছে এই কাৰণে আপোনালোকৰ ভাল এটা সবৰে মাৰ্কস পাব যেটো 4.8 কিলোমিটাৰ যেটো আপোনালোকৰ 5 কিলোমিটাৰ ধৰক আপোনালোকে পৰপক্ষত প্ৰথম স্পিড দিব লাগে প্ৰথম পাক দৌৰত আপোনালোকে স্পিড দিব লাগে একদম নৰমালি যাব লাগে যেটো ঠাণ্ডা দিন আপোনালোকৰ যেটো ঠাণ্ডাৰ বতৰ ঠাণ্ডাৰ দিন আপোনালোকৰ গাটো গৰম নোহালৈকে আপোনালোকে স্পিড দিব নোৱাৰি আৰু যদি স্পিড দিলেও আপোনাৰ স্পিড যদি প্ৰথম পাগৰ পৰা যদি দিয়ে তেনেহলে আপোনাৰ স্পিডটো দিব নোৱাৰা হৈ যাব হেকলৈকে লাষ্টলৈকে ঠানিব নোৱাৰা হ'ব গতিকে পৰপক্ষত আপোনালোকে মিনিমাম এক পাক বা দুই পাক ৰানিং হোৱাৰ পাছত যেটো ঠাণ্ডা দিন ৰানিং হোৱাৰ পাছত বডিটো যেতিয়া আপোনালোকৰ কোমল হ'ব গৰম হৈ যাব তেতিয়া আপোনালোকে লং ডিসটেন্স লং মানে লং কোৰ্সটো দিব ভৰি লেংথটো অলপ বেছি গৈ দি থাকিব লাগিব বেছি বহাই গৈ থাকিব ভৰি লেংথটো আপোনালোকে বহাই গৈ থাকিব লাগিব তেতিয়া আপোনালোকে যিমান আপোনালোকে 2-3 পাক নৰমালি দৰাৰ পাছত ভৰি গৰম হোৱাৰ পাছত আপোনালোকে যিমান স্পিডত দৰাৰ লং কোনো ধৰণৰ গাটোত প্ৰবলেম নিদিব কোনো ধৰণৰ কিবা প্ৰবলেম নিদিব আপোনালোকৰ ধুনিয়া এটা টাইমৰ উবাটো নিশ্চয় হ'ব আৰু সিনাপটো আপোনালোকে গমে পায় সিনাপটো এনেকে মাৰিব নালাগে এনেকে মাৰিব আৰু বেছি বহল কৰিব নালাগে সিনাপটো টিপস মই চাইটা ইভেন্টৰে মই টিপস দিছো এখিনি আপোনালোকে ফলো কৰি লব আৰু আপোনালোকৰ ভাই ভনী গতে কমান্ডো যদি দিব বিচাৰে তেনেলোকক ভিডিও শেয়াৰ কৰি দিব আপোনালোকক 14 বাৰ দিছে 14 বাৰ মাৰিব লাগিব এক্সেলেন্ট আৰু বেছি বহল লব নালাগে বেছি বহল কৰিব নালাগে আপোনালোকে ছুটি লব লাগে ছুটিকে মানে অলপ ঠেক লব লাগে ঠেক কৰিব লাগে ঠেক কৰি মিলি আপোন অলপ সাইডৰ ইমান নিজৰ জুকতে বডিটো যিমান জুক এটো জুকতে লব বেছি হৰুকে লব নালাগে বেছি বহল কৰিব নালাগে নিজৰ গাটো যিমান বহল ইমান মানতে লব লাগে আৰু এনেকে লব লাগে এনেকে লব নালাগে এনেকে লব একে ধুনিয়াকে নৰমালত ঠানিব লাগে ধুনিয়াকে আপোনালোকৰ এক্সেলেন্ট আহিব যেহেতু চাৰিটা ইভেন্টত আপোনালোকৰ 100 মিটাৰ মই ধুনিয়াকে বুজাই দিছো যেহেতু আপোনালোকে আৰু বডি চেষ্ট আপোনালোকক ধুনিয়াকে মই টিপস দিছো এইখিনি আপোনালোকে ফলো কিবা কলো মিলাই লব তাতে আপোনালোকৰ নৰমাল ওবিসি এমওবিসি এসটিপি কিনি যেটো নৰমাল 85 লাগে আৰু এসসি কিনি
নৰ্মেল 80 লাগে আৰু পুনাওতে 85 মান লাগে এইখিনি আপোনালোকক মই আপোনালোকে অলপ ফলো কৰিব আপোনালোকৰ সকলোৰে ভাল এটা মাৰ্কস পাব লাগে তাৰে কামনা কৰিছো আৰু যেহেতু ভ্যাকেন্সি খুবেই কম আছে আৰু অলপ ভাল এটা মাৰ্কস পাবলৈ চেষ্টা কৰিব মিনিমাম 65 প্লাস অফ পাবলৈ চেষ্টা কৰিব আৰু এবিবি কাৰণে কেনেকুৱা পঢ়িছে আৰু আপোনালোকৰ পঢ়াটো ভালকে দিব পঢ়াখিনি গুৰুত্ব সহকাৰে ল'ব যেহেতু কিমান দৌৰি থাকিলে ইন্টাৰভিউ আহি থাকিব ইন্টাৰভিউ দি থাকিব নেকি আপোনালোকে এটো নহব গতিকে যেটো দিছে প্ৰথম দিলেও আপোনালোকে এটো ভাবিব নালাগে মই এটো প্ৰথম দিছো মই নেক্সট এনো পাম এটো ভাবিব নালাগে প্ৰথমটোকে আপুনি লাজ বুলি ধৰি ল'ব যি সকলে লাজ বুলি ভাবিছে তেনেকে ভাবি ল'ব লাজ মই এটো লমে বুলি ভাবি ল'ব আৰু নেক্সট ইন্টাৰভিউ দি বুলি ভাবিব নালাগে প্ৰথম দিছে প্ৰথমতে লম আৰু নোৱাৰ কথাই নাই তেনেকুৱা নিজকে জুস কৰি দিব আৰু লমে আৰু পঢ়ক ধুনিয়াকে আপোনালোকে ইমান বছৰ যদি কষ্ট কৰিলে ৰানিং কৰিলে প্ৰেক্টিস কৰি আগৰা বহুত আপোনালোকে প্ৰেক্টিস কৰি ইমান কষ্ট কৰিলে কিন্তু এই টেবুলতে বহি থাকিব লাগে টেবুলতে পঢ়ি থাকিব লাগে এইখিনি কি কোন নোৱাৰিব আপোনালোকে ইমানখিনি ধৈৰ্য আছে ইমানখিনি কিবা আছে ইমানখিনি ভাল এটা মাৰ্কস পাই গৈছে কিন্তু পঢ়াত আপোনালোকে ইমানখিনি এলা কৰিব নালাগে 2-1 মাহ আপোনালোকৰ যেটো কঠিন গল আপোনালোকৰ ইন্টাৰভিউ হ'ব এই কামনো হেকোৱা লগলে কাট অফ লিষ্ট মাৰি দিব আপোনালোকৰ মই কৈছো আপোনালোকৰ কাট অফ লিষ্ট মাৰিয়ে দিব আপোনালোকৰ ফিজিক্যালৰ এডমিটৰ কাৰণে এনেকুৱা লিষ্ট আপোনালোকৰ আহিয়া যাব কামটো ইন্টাৰভিউ হেকোৱা লগলে আপোনালোকে তো চিন মাথা মাৰিব লাগে ধুনিয়াকৈ পঢ়ক আপোনালোক কমেন্ট কৰি থাকে কাট অফ লিষ্ট মই যেটো বৰ্ডৰ মানুহ নহয় আৰু আনুমানিক হিচাপত আপোনালোকক কৈ থৈছো আপোনালোকৰ আনুমানিক হিচাপত যদি 48 49 পৰা আছে মই ধুনিয়াকৈ পঢ়ি থাকো নাম আহিব পাৰে કોઈ কথা আছে আৰু কাটবৰ লিষ্ট আৰু সাবধান আৰু মই কাটবৰ লিষ্ট মই দি আপোনালোকক মই ডিমোটিভেশন কৰিব নিবিচাৰো আপোনালোকে নিজে গম পায় কিমানত আহিব লাগে আৰু মই বৰ্ডৰ কিবাটো নাই আৰু বৰ্ডৰ কাটব লিষ্ট বনোৱা নহয় মই কাইন্ডলি ক'ব নোৱাৰি আৰু আপোনালোকক তুলনামূলকভাৱে মই ভিডিঅ' দি আছে তাৰপৰা চাই ল'ব আৰু আপোনালোকক পৰাপক্ষত পঢ়ি থাকক ভালকে এইবাৰ আসাম পুলিচত ভৰ্তি হ'বৰ কাৰণে নিজকে প্ৰিপাৰেচন কৰক সো এইখিনি আপোনালোকক টিপছ দিলো থ্যাংক ইউ সো মাচ